जिंदाबाद जिंदाबाद মৈছর বড় জিন্দাবাদ जिंदाबाद जिंदाबाद লবসাদি মারি জিন্দাবাদ जिंदाबाद जिंदाबाद মোদি সরকার জিন্দাবাদ जिंदाबाद जिंदाबाद আমার বিজেপি সরকার না লাগে ना लगे হেমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ मुर्दाबाद मुर्दाबाद সৰ্বানন্দ সোণোৱাল অসমৰ চিফ ছেক্ৰেটাৰী তেখেত ডাঙৰীয়াক আৰু অসমৰ চিফ ইলেকশ্যন কমিশ্যন তেওঁলোকক আমি মেমৰেণ্ডাম ছাবমিশ্যন কৰিলোঁ যাতে অতি সোনকালে BTCৰ নিৰ্বাচনটো অনুষ্ঠিত কৰে তাৰ কাৰণে আজি আমি কিমান কৰিলোঁ আমি চবেই জানে হোৱা 27 অক্টোবৰত গৱৰ্ণৰ শাসন যিটো ইয়াত দিয়া হৈছিলে সেইটো অহা 27 অক্টোবৰত ফিনিচিং হ'ব গতিকে তাৰ আগে আগে নিৰ্বাচন পাতি ফেলে যি দলে ইয়াত সংখ্যাগৰিষ্ঠতা পায় সেই দলক আমাৰ চৰকাৰ গঠন কৰিবৰ কাৰণে সুযোগ দিব লাগে গতিকে ইয়াত গণতন্ত্ৰ আমি যেহেতু গণতন্ত্ৰ দেশত বাস কৰোঁ ইয়াৰ কাৰণে গণতন্ত্ৰ ভাল থাকক এটা আমি কিবা কৰিছোঁ এই 6 মাহত গৱৰ্ণৰ শাসনত আমাৰ কোনো উন্নয়নমূলক কাম কাজ মানে হোৱা নাই কিন্তু সব ৰাইজে এতিয়া দুখ পাইছে ৰাইজে বিচাৰিছে এটা গণতন্ত্ৰ পদ্ধতিৰে এটা নিৰ্বাচিত চৰকাৰ আহক আৰু কাম কাজ হওক এইটো বিচাৰিছে আমাৰ ইমান কষ্ট গ'ল যে আমাৰ বানপানীৰ সময়তো ৰাইজে বহুত দুখ দুখাত পৰিব লগা হৈছে এইফালে ইৰোশ্যন হৈছে আমি তেওঁলোকক কোনো সহায় কৰিব পৰা নাই গতিকে সঁচাকৈ যেহেতু আমি গণতন্ত্ৰ দেশত বাস কৰোঁ ইয়াৰ কাৰণে আমাৰ এটা নিৰ্বাচিত চৰকাৰ থাকিলে ভাল হয় গতিকে সেইটো অতি সোনকালে মানে পাতক আজি আমি বিশেষকৈ BTC নিৰ্বাচন অতি সোনকালে কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীলৈ আজি আমাৰ ভেৰগাঁও সাব ডিভিজন চিভিল SDOৰ দ্বাৰা আমি মেমৰেণ্ডাম দিব বিচাৰিছোঁ আমাৰ ভেৰগাঁও জিলা BPF দলৰ পৰা আমি বিচাৰিছোঁ যে BTC নিৰ্বাচন কৰোণা ভাইৰাছৰ কাৰণে স্থগিত ৰখা হ'ল কিন্তু সেই কৰোণা ভাইৰাছৰ লগত সংহতি ৰাখি এতিয়া নিৰ্বাচন আয়োগে চেণ্ট্ৰেল নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে নতুন এটা ফৰ্মুলা ওলাই দিছে এই ফৰ্মুলাৰ আৰ্হিত আমাৰ BTC নিৰ্বাচনটো অনুষ্ঠিত কৰিব নোৱাৰা কোনো কথা নাই গতিকে আমি কিছু BTC পিছুৱাই লৈ গৈ থকা আমি দেখিবলৈ পাইছোঁ তাৰ কাৰণে তাতে গভীৰ ষড়যন্ত্ৰ এটা সোমাই আছে আৰু আমি অতি শীঘ্ৰে যাতে আমাৰ BTC নিৰ্বাচনটো অনুষ্ঠিত কৰে আৰু এই BTC অঞ্চলত বৰ্তমান ৰাজ্যপাল শাসন চলি আছে এই শাসন কালত যেহেতু নিৰ্বাচনী অধিসূচনাও জাৰি কৰি থোৱা হ'ল আৰু নিৰ্বাচন আচৰণ বিধি লাগু হৈ আছে সকলো ফালৰ পৰা আমাৰ উন্নয়নমূলক কাম কাজ যিকোনো ক্ষেত্ৰতে বহুত স্থবিৰ হৈ পৰিল তাহাতে এই গণতন্ত্ৰ দেশত BTCবাসী ৰাইজক গণতান্ত্ৰিক পদ্ধতিৰে যাতে নিৰ্বাচনটো অনুষ্ঠিত কৰি এটা চৰকাৰ স্থাপন বা চৰকাৰ আনি দিবৰ কাৰণে অতি শীঘ্ৰে যাতে এই নিৰ্বাচনটো অনুষ্ঠিত কৰা হয় তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক বিনম্ৰভাৱে অনুৰোধ ৰাখি আজি আমি চিভিল SDO দ্বাৰা ভেৰগাঁও চিভিল SDOৰ দ্বাৰা আমি মেমৰেণ্ডাম মুখ্যমন্ত্ৰী আৰু নিৰ্বাচন আয়োগ গতিকে সকলোকে আমি আজি মেমৰেণ্ডাম দিম গতিকে সেইখিনি মূল যাতে অতি শীঘ্ৰে আমাক গণতান্ত্ৰিক এই ব্যৱস্থাটো ইয়াত স্থাপন কৰিব পৰা যায় নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত কৰি নতুন চৰকাৰ আহি ইয়াত যাতে ইয়াৰ উন্নয়নমূলক কাম কাজ ত্বৰান্বিত কৰিবৰ কাৰণে যাতে গণতান্ত্ৰিক পদ্ধতিৰে এটা চৰকাৰ আনি দিয়ে তাৰ কাৰণে নিৰ্বাচনটো অনুষ্ঠিত কৰিবৰ কাৰণে আমি এই ব্যৱস্থাৰ মাধ্যমেদি আজি আমাৰ BPF দলে ভেৰগাঁও জিলা ওদালগুৰি বাক্সা জিলাত আজি সকলো মহকুমা ডিপুটি আৰু DC সকলৰ দ্বাৰা আমি মুখ্যমন্ত্ৰী আৰু নিৰ্বাচন আয়োগলৈ আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিম